নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জ্যোতিষশাস্ত্ৰ মতে শনিদেৱক অত্যাধিক লেহেমীয়া গতিৰ গ্ৰহৰূপে গণ্য কৰা হয়। শনিদেৱে এটা ৰাশিৰ পৰা অন্য এটা ৰাশিলৈ গতি কৰিবলৈ প্ৰায় ২.৫ বছৰ সময় লাগে। অন্য গ্ৰহৰ দৰে শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ লগত সময়ে সময়ে নক্ষত্ৰও পৰিৱৰ্তন কৰে। ৬ এপ্ৰিল তাৰিখত শনিদেৱে পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। শনিদেৱৰ এই নক্ষত্ৰ পৰিৱৰ্তনে কিছুমান ৰাশিৰ ব্যক্তিৰ ভাগ্য সলাই দিব। আহক এই বিষয়ে ভালদৰে জানো। মেষ। শনিদেৱৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত এই ৰাশিৰ ব্যক্তিৰ প্ৰেমৰ ক্ষেত্ৰত গভীৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে এই সময়ত তেওঁলোকৰ জীৱনত প্ৰেমৰ ফুল ফুলিব পাৰে। আপোনাৰ ব্যক্তিত্বই বিভিন্ন লোকক প্ৰভাৱিত কৰিব। বিত্তীয় আৰু কেৰিয়াৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পাব। আমদানি বৃদ্ধি হ'ব আৰু বন্ধ হৈ থকা বা অসম্পূৰ্ণ কামে পূৰ্ণতা লাভ কৰিব। আত্মবিশ্বাসৰ বৃদ্ধি হ'ব আৰু পদোন্নতিৰ যোগ সৃষ্টি হ'ব। বিনিয়োগত ভাল লাভ অৰ্জন কৰিব। মিথুন। এই ৰাশিৰ ব্যক্তিৰ ঘৰত সুখ শান্তি আহিব আৰু যিকোনো শুভ কৰ্ম সম্পাদন বা নতুন বাহন ক্ৰয়ৰ যোগ আছে। এই সময়ছোৱাত চাকৰি কৰি থকা সকলৰ বাবে ভাল খবৰ আহিব পাৰে। অৱশ্যে সম্পত্তিৰ সৈতে জড়িত মোকৰ্দমাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া উচিত হ'ব। সিংহ। এই ৰাশিৰ ব্যক্তিৰ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতাৰ বলত লাভ প্ৰাপ্ত হ'ব। যিকোনো যাত্ৰাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে অনুকূল হ'ব। আৰ্থিক লাভ প্ৰাপ্ত হ'ব আৰু মনত সন্তুষ্টি ভাৱ থাকিব। কন্যা। এই ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব পূৰ্বতকৈ আকৰ্ষণীয় হ'ব। যথেষ্ট পৰিমাণৰ আৰ্থিক লাভৰ আপোনাৰ সম্ভাৱনা আছে। মৌখিক বা তৰ্কযুদ্ধত আপুনি বিজয়ী হ'ব। সঞ্চয় বৃদ্ধিৰ লগতে আয়ৰ উৎস বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ধনু ৰাশি। এই ৰাশিৰ ব্যক্তিয়ে বিভিন্ন ব্যক্তিৰ দৃষ্টি আকৰ্ষণ লাভ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব। বৈবাহিক জীৱনত আপোনাৰ জীৱনলৈ সুখ আহিব। অৱশ্যে এই সময়ছোৱাত আপোনাৰ জেদ ভাৱটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিয়ে ব্যয়ৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। মনত সন্তোষ ভাৱ নিশ্চয়কৈ থাকিব।